আমি আমাৰ জীৱনৰ বহু অমূল্য সময় অতীতৰ বহু কথা বহু ঘটনা ভাবি চিন্তি আনন্দ ফূৰ্তি নাইকিয়া কৰোঁ। তিনিটা কাৰণত আমি অতীতৰ কথাবোৰ ভাবোঁ। যোৱা দিনবোৰত ঘটি যোৱা আমাৰ কিছুমান আনন্দময় মধুৰ স্মৃতি মনলৈ আনি আমি যেন দিবা স্বপ্নত উঠি ভাহি ফুৰোঁ। অনবৰত সেই সুখৰ ঘটনাবোৰকে মনত পাগুলিয়াই থাকি আমি আশা পালি থাকোঁ পুনৰ যেন সেই আগৰ মধুময় দিনবোৰ উভতি আহে, নাইবা তাতকৈ যেন অধিক সুখৰ দিন হৈ আহে। তাৰ মানে তুমি ইয়াকে বিচাৰিছা যে অতীতটোৱে তোমাৰ বাবে ভৱিষ্যত হৈ উভতি আহক। আকৌ কিছুমানৰ দুখৰ দিনবোৰ মনলৈ আহি আমনি কৰে, মনত বৰ কষ্ট দিয়ে আৰু নিজকে নিজে সোধা যায়, কিয় বাৰু মোৰ ভাগ্যত এনেকুৱা ঘটিছিল? মোৰ কপালত এয়ে লিখা আছিল নে? এনেবোৰ পুৰণা দুৰ্ভাগ্যজনক ঘটনাবোৰে মনলৈ নেতিবাচক ধাৰণাহে আনে। জীৱনৰ যাত্ৰা পথত বাধাৰ সৃষ্টি হয়, উন্নতিত অন্তৰায় ঘটে, কিয়নো এয়া অন্তৰত লাগে। মনত পুনৰ আঘাত লাগি দুখত ভাগি পৰিবলগীয়া হয়। যদি তোমাৰ কিবাৰ ভুলৰ কাৰণে নষ্ট স্বভাৱৰ বাবে বা সাময়িক আনন্দ উপভোগৰ বাবে অতীতৰ কিবা দুৰ্ভাগ্যজনক বা আপত্তিজনক কাৰ্য সংঘটিত হৈছিল আৰু তাৰে পৰিণতি হিচাপে পিছৰ জীৱনছোৱাত অনুতাপত দগ্ধ হ'বলগীয়া হয়, তেন্তে মূৰৰ ওপৰত এখন তীক্ষ্ণ তৰোৱাল উলমি থকাৰ দৰে যেনহে লাগে। বৰ্তমানৰ মুহূৰ্তটো ভালদৰে উপভোগ কৰা মুক্ত অন্তৰেৰে। যি হৈ গ'ল সি পুৰণি হ'ল বা অতীত হ'ল, তাৰ সামান্যতমো তোমাৰ হৃদয়ত সাঁচি নাৰাখিবা। সুখ দুখৰ মুহূৰ্তবোৰ সদায় একে সময় আৰু একে ঠাইৰ বাবে প্ৰস্তুত কৰা নাই। এই সুখ দুখ আনন্দ উল্লাস সকলো সময় সকলো ঠাইতে সিঁচৰিত হৈ আছে। সেইকাৰণে অকল সুখৰ মুহূৰ্তবোৰ পাগলিয়াই থাকি দিবা স্বপ্ন দেখি থকাতকৈ বৰ্তমানৰ আনন্দৰ মুহূৰ্তবোৰ উপভোগ কৰাই বুদ্ধিমানৰ কাম। যদি আমি বৰ্তমানক অৱহেলা বা আওকাণ কৰোঁ, তেন্তে আমাৰ জীৱন অপূৰ্ণ হৈ ৰ'ব। অৱশ্যে অতীতৰ সকলোবোৰ পৰিত্যক্ত নহয় বা এৰি দিয়া সহজো নহয়। দুই এটা প্ৰয়োজনীয় তথ্য বৰ্তমানৰ কাৰণে মজুত কৰি ৰখা উচিত, যিটো আজিৰ কাৰণেও প্ৰযোজ্য। সেয়েহে কোৱা হয়, অতীতক যোৱাহে পাহৰি আৰু অতীতক নাযাবা পাহৰি দুয়োটাই সম্পূৰ্ণৰূপে পৃথক।